নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকলৈ। আজি এই ভিডিঅ'টো আমি মহম্মদ আনোৱাৰ, এইজন ব্যক্তি আপোনালোকে ফটোত দেখিছে, সহজ সৰল মহাৰাষ্ট্ৰৰ অমলনেৰ গাঁৱৰ মহম্মদ আনোৱাৰ আহমেদে 1981 চনত 10,000 টকাৰে কেনেকৈ আজি 850 কোটি টকা 880 কোটি টকাৰ মালিক হ'ল, সেইটো আমি জানিম আহক আৰু আপোনালোকক দেখুৱাই আছোঁ। তেওঁ 10,000 টকাৰ শ্বেয়াৰ কিনিছিল 100 টকা চলি আছিলে। উইপ্ৰ' কোম্পানীৰ শ্বেয়াৰ কিনিছিলে তেখেতে 1981ত। তেখেতৰ 27 বছৰ আছিলে, দুটা সন্তানো আছিল। আৰু এই শ্বেয়াৰবোৰ কেনেকৈ বাঢ়ি গ'ল এইটো চাওঁ আহক। 1981ত তেখেতৰ এটা যেতিয়া বনাছ দিলে কোম্পানীয়ে, তাত 100টা শ্বেয়াৰ 200টা হ'ল। 1985ত আকৌ বনাছ দিয়াত 400 হ'ল, 86ত 4,000 হ'ল। এনেধৰণে বাঢ়ি 1995ত তেখেতৰ 64,000 শ্বেয়াৰ হ'ল। ঠিক তেনেকৈ তেখেতৰ 1997ত আকৌ 2:1 শ্বেয়াৰ যেতিয়া বনাছ দিলে 1,92,000। তেনেকৈ বাঢ়ি 2010ত 96 লাখ শ্বেয়াৰ হ'ল। 2019ত তেখেতৰ 2,86 লাখ শ্বেয়াৰ হ'ল। এই শ্বেয়াৰখিনিৰ মূল্য বৰ্তমানটো বহুত বেছি হৈ আছে। যদি যোৱা বছৰ আমি শ্বেয়াৰ প্ৰাইচৰ হিচাপে ধৰোঁ 344 টকা উইপ্ৰ' শ্বেয়াৰ আছিল, তেতিয়া 880 কোটি টকা হৈ আছিল। আৰু এখেতৰ বিষয়ে আপোনালোকক মই গুগলত চাৰ্চ কৰিলে আপোনালোকে নিশ্চয় পাব। এই গুগলত চাৰ্চ কৰিলে গম পাব যে আপোনাৰ মহম্মদ আনোৱাৰ হুছেইনে কেনেকৈ 10,000 টকা দি কেনেকৈ 848 কৰোৰ। 2016 চনত 500 কোটি টকা আছিলে তেখেতৰ 10,000। এইটো আছিলে আপোনাৰ 2019-20ত তেখেতৰ 640 কোটি টকা আছিলে। তেনেকৈ ইনক্ৰিজ হ'ল। যিহেতু উইপ্ৰ' কোম্পানীৰ তেখেতে ইমান ধৰণৰ এটা গেইন কৰিলে, সেইটো এটা বিশ্ববিখ্যাত। আৰু এনেধৰণে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি কোটিপতি হ'ব পাৰি। আৰু ইয়াৰ বিষয়ে অলপ নলেজ হ'ব লাগে। আপোনালোকে যদি শ্বেয়াৰ মাৰ্কেটত এনেকৈ ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে কোম্পানীত, তেনেহ'লে আপোনালোকে ডিমাট একাউণ্ট খুলিব লাগিব। আৰু ডিমাট একাউণ্ট আপোনালোকে মোৰ লিংকৰ পৰা যদি খোলে, তেনেহ'লে আপোনালোকক কি ধৰণৰ কোম্পানী, কেনেধৰণৰ কোম্পানীৰ আপুনি শ্বেয়াৰ কিনিব লাগে, কোম্পানীৰ ফাণ্ডামেণ্টেল ষ্টাডিজ কৰি হয়তো মই সহায় কৰিব পাৰোঁ। গতিকে এনেধৰণৰ ভিডিঅ' চাবলৈ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।